নমস্কাৰ ৰাইজ। অসমত নতুনকৈ অহা UCC বিলখনত থকা লিভ ইন ৰিলেশ্যনশ্বিপটোক লৈ বহুতে ধেমালি কৰি আছে। অসমত প্ৰেম আৰু এতিয়া কেজুৱেল হৈ থকা নাই, ই এটা প্ৰফেশ্যনেল ষ্টাৰ্টআপ হৈ পৰিছে। এতিয়া আৰু ল'ৰা ছোৱালীবোৰে প্ৰপ'জ কৰাৰ সময়ত হাতত গোলাপ ফুল লৈ নাযায়, চিধাই পেন কাৰ্ড আধাৰ কাৰ্ড বিচাৰিব। তোমাক ডকুমেণ্টছবিলাক কালি মোক দিবা। এতিয়া আৰু লিভ ইনত থাকিলে KYC কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব চৰকাৰী অফিচত। আৰু আটাইতকৈ বিপদ কাৰ হ'ব জানে? যাৰ সম্পৰ্কত খেলি মেলি চলে। ধৰি লওক কাৰোবাৰ ব্ৰেকআপ হ'ল, এতিয়া আৰু ডাইৰেক্ট ব্লক মাৰিব নোৱাৰে। চৰকাৰে ক'ব লাগিব, ছাৰ আমাৰ ব্ৰেকআপ হ'ল, আমাৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নোহোৱা হ'ল, গতিকে আমাৰ লাইচেঞ্চটো কেঞ্চেল কৰি দিয়ক। হাও ব্ৰেকআপ হৈছে, 1 মাহৰ ন'টিছ পিৰিয়ড দিব লাগিব লাইচেঞ্চ কেঞ্চেল কৰিবৰ কাৰণে। ভাবকচোন কাৰোবাৰ সঁচাকৈ ব্ৰেকআপ হ'ল, কিন্তু চৰকাৰী পৰ্টেলত এতিয়ালৈ আপডেট হোৱা নাই। প্লিজ বিশ্বাস কৰা, মোৰ মনটো একদমেই ছিংগল, কিন্তু এই চৰকাৰী পৰ্টেলটোৱে মোক মিংগল দেখাই আছে। মই কালিয়ে যাম আৰু একশ্যন নামটো ডিলিট কৰাই আনিম। এই বিলখন অহাৰ পাছত আটাইতকৈ বেছি সুখী আমাৰ অসমীয়া মাক দেউতাক হৈছে, কাৰণ এতিয়া আৰু ল'ৰা ছোৱালীক চোৰাংচোৱাগিৰি কৰিব নালাগে। হেৰি শুনছা, এতিয়া আৰু ল'ৰাটোক চকু দি থাকিব নালাগে। মই RTFI কৰাই দিছোঁ, এসপ্তাহৰ ভিতৰত চৰকাৰে তাৰ লাভ লাইফৰ ৰিপৰ্ট কাৰ্ড ঘৰত পঠাই দিব। এতিয়া আৰু বিয়াৰ বাবেও পুৰণি বায়'ডাটা চাব নালাগে। ল'ৰাৰ চৰকাৰী চাকৰি নাই ঠিক আছে, কিন্তু তাৰ লিভ ইন ৰেকৰ্ড কেনেকুৱা? আগৰ ৰিলেশ্যনশ্বিপবিলাকৰ পৰা ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট পালেনে নাই, সেইটোহে মেইন কথা। এতিয়া আৰু পুলিচেও ৰাস্তাত গাড়ী চলালে ড্ৰাইভিং লাইচেঞ্চ নিবিচাৰে। এই ৰ ডাবল ৰাইডিং কৰিছা, কোন হয় এইটো? গাৰ্লফ্ৰেণ্ড হয় না? লাইচেঞ্চখন দেখা। পৰ্টেলতো আনৰেজিষ্টাৰ্ড দেখাই আছে, ছিংগল দেখাই আছে। আনৰেজিষ্টাৰ্ড ৰোমাঞ্চ কৰা 2000 টকা ফাইন দিব লাগিব। ঐ কলিতা লিখ ইয়াত। 2 দিন পিছততো চৰকাৰে 18% GSTও লগাই দিব। য'তেই ৰেজিষ্ট্ৰেশ্যন তাতেই টেক্স। ভিডিঅ'টো ভাল পালে লাইক কৰক, ছিংগেলবোৰক শ্বেয়াৰ কৰক আৰু আপোনাৰ ৰিলেশ্যন ষ্টেটাছটো কমেণ্ট কৰক। লগতে এনেকুৱা ট্ৰেণ্ডিং ভিডিঅ' পাই থাকিবৰ কাৰণে মোক ফ'ল' কৰি থৈ দিয়ক। ধন্যবাদ।